একাপ চাহৰ পৰা আজি ব্লগটো আৰম্ভ কৰিছোঁ। আজি চানডে ভাবিলোঁ বালটো কাটি আহোঁগে। চুলি কথা কৈছোঁ চুলিটো কাটি আহোঁ। সেই বুলি মই মোৰ লগৰ এটা ওলালোঁ হেলিকপ্টাৰখন লৈ চেলুন নলয় বুলি। আমাৰ ইয়াত মাটিতে হেলিকপ্টাৰ চলে দেই। ৰ'ব চেলুন পোৱাৰ আগতে কথা এটা ক'লোঁ, আপোনালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব লাইক একোৱে নকৰে। কিবা এটা কৈ দিব আকৌ, তেতিয়াহে মোৰ ভিডিঅ' বনাব মন যায় নে কি কয়। এতিয়া আমি পাই গ'লো চেলুন। আজি দেওবাৰ যিহেতু ভাবিছিলোঁ চেলুনত মানুহ বহুত হ'ব, কিন্তু আজি মানুহ ইমান নাই। ভালেই হ'ল দিয়ক, চুলিটো কাটো আৰু ঘৰলৈ যাওঁ সোনকালে, যিহে গৰম পৰিছে। আৰু ময়ো এতিয়া আসনত বহিলোঁ চুলি কাটিবলৈ। চুলিটো বাতি কাটে মাৰি দিওঁ নিৰাইজ। নাই দেই ৰাইজ, এনেই কৈছোঁ, মাত্ৰ অলপ কাষটো মাৰিম। এইফালেও মোৰ চুলি কটা হৈ গ'ল। ৰাইজ কেনেকুৱা লাগিছে বাৰু চুলি কাটো জনাবচোন দেই। মোৰ বাৰু চুলি কাটি হৈ গ'ল, কিন্তু মোৰ এই সতীবিন্দ চুলি কাটি হোৱাই নাই। এইফালেও আমাৰ দুইটা চুলি কাটি হৈ গ'ল। এতিয়া ঘৰলৈ ঘৰ আহি পাই পেলাই মই ৰোৱাই নাই। কাম এটা কৰিব আছে, কামটো কৰি লওঁ। কি কাম দেখুৱাই আছোঁ ৰ'ব। এই গাটো খান্দি লৈছোঁ, গৰমহে যিহে পৰিছে অ'। এই চোলাৰখন মানে ফিট কৰিব লাগে, এইখন কৰি লওঁ। গৰমটোহে যিহে দিছে, একদম খাওঁ খাব পৰা হ'লে খাই দিলে হয়। যিহে গৰম দিছে এইফালেও কষ্ট চোলাৰখন ফিট কৰিলোঁ আৰু দিয়ক। এতিয়া গাটো ধুই অলপ শুই লওঁগে। আজিলে বাই।